হাই ফ্ৰেণ্ড, আজি আহিলোঁ বাসুদেৱ থানলৈ। আমাৰ লখিমপুৰ ঢকুৱাখানাতে অৱস্থিত বাসুদেৱ থান। আজি সকলোৱে আহিলোঁ, ভাই ভনী গোটেইকেইজনী মিলি। আমাৰ ভণ্টি 3জনীৰ লগতে আহিলোঁ আৰু আমাৰ ফেমিলিখিনিও আহিছে। বাসুদেৱ থানলৈ আজি 7-8 বছৰ মূৰত আহিছোঁ। খুবেই ভাল লাগিছে। আৰু চাওকচোন চাৰিওকাষৰ পৰিৱেশটো। এইফালে যে গোটেইখিনি যে দোকানে ভৰি পৰি আছে। আপুনি কাপোৰ লওক, বিভিন্ন ধৰণৰ অলংকাৰ লওক বা বিভিন্ন ধৰণৰ ফুল হওক বা ফটো ফ্ৰেমেই হওক, যিকোনো চাকি ধূপ শলিতা যিকোনো লওক আপুনি বাসুদেৱ থানতে ল'ব পাৰিব। আৰু ইয়াতে ৰিজৰ্টো আছে, ধুনীয়াকৈ খাই বৈ ল'ব পাৰিব। এয়া বাসুদেৱ থানৰ মেইন গেট হৈছে এয়া চাওকচোন, দুফালে দুটা হাতী আছে এই গেটখনতে। ইমান ভাল লাগিছে। এতিয়া আমি ধূপ চাকি লৈ লৈছোঁ আটাইখিনি মিলি, আৰু মোৰ হাজবেণ্ডে লৈ লৈছে সকলোখিনি। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ বাসুদেৱ থানলৈ। আপোনালোকে যদি আহোঁ বুলি ভাবে অতি সোনকালে আহিব পাৰে। ইয়াতে ঢকুৱাখানাৰ মেইন ৰোডতে আছে বাসুদেৱ থান, সকলোৱে চিনি পায়। ইয়াতে যিকোনো আশা পূৰণ হয় বুলি কোৱা হয়। যিকোনো আশা কৰিলে ইয়াতে ফল পায় বুলি জনা হয়। আপোনালোকে আহি চাব এবাৰ। যদি মনৰ আশা পূৰণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আহিব। আৰু ময়ো আহি আছোঁ বহুত বছৰৰ মূৰত। এয়া আমি প্ৰথম গেটতে এতিয়া ধুনীয়াকৈ শৰাই দি লওঁ বুলি ভাবিলোঁ। এতিয়া সোমাই আহিছোঁ শৰাই দিবলৈ বুলি। ধুনীয়াকৈ সোমাই লৈছোঁ এতিয়া তলত ভিতৰ দি। আৰু ইয়াতে শৰাই আৰু মাহ দক্ষিণা সকলোখিনি লৈ লৈছে, বুট মগু সকলোখিনি লৈ লৈছে। ইয়াতে দি লৈছোঁ, আশীৰ্বাদো দি ল'লোঁ। এতিয়া আহিলোঁ আমি চাকি দিয়া ঠাইলৈ। চাকিটো ধুনীয়াকৈ চাকি তাকি জ্বলাই ল'লোঁ ধুনীয়াকৈ। আৰু এয়া হাজবেণ্ডে চাকি দিছে, ময়ো চাকি দি লৈছোঁ। ধুনীয়াকৈ মনৰ আশা পূৰণ হওক বুলি সকলোৱে কামনা কৰিছোঁ। বছৰটো যেন প্ৰথমতে কুশলে কামনা সকলোৱে ভাল হওক, আৰু আমাৰ পৰিয়ালটো যেন সকলো বছৰতে একো অমংগল নঘটে যাতে, সেইকাৰণে আমি চাকি ধূপ জ্বলাই ল'লোঁ। এতিয়া আমি বাসুদেৱ থানৰ পৰা ঘৰলৈ পুনৰ উভতিছোঁ। আজিলৈ বাই বাই।